পেলনীয়া জোতাৰ বাকচৰ পৰা আজি এটা ধুনীয়া বস্তু বনালোঁ আপোনালোকৰ বাবে আৰু এই বস্তুটো আপোনালোকে ধুনীয়াকৈ ৰুমত সজায়ো থ'ব পাৰে আৰু যিহেতুকে বৰষুণৰ বতৰ কি কৰোঁ কি নকৰোঁ হৈ থাকে গতিকে এনেকুৱা কিছুমান কামো কৰি ভাল লাগে কেতিয়াবা আৰু এই বস্তুটো কেনেকৈ বনালোঁ কি কৰিলোঁ গতিকে বলক প্ৰথমৰ পৰা আপোনালোক ধুনীয়াকৈ দেখাওঁ গুড মৰ্নিং আৰু আজি চাওক এই বৰষুণে পৰি আছে আৰু ভাবিছে নেকি ঠাণ্ডা দিনত ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ঠাণ্ডা দিনত ভিডিঅ' চাই আছে বুলি নহয় একদমেই নহয় আজি ৰবিবাৰ আজি ঠাণ্ডাৰ দিন নহয় একদম 18 তাৰিখ আজি আৰু আজি ভিডিঅ' বনাই আছোঁ কিয় উৰিছোঁ গম পাইছে নে নাই ঠাণ্ডা লাগিছে মানে আৰু এইকেইদিন যিহেতুকে বৰষুণ পৰি আছে একদম চবফালে বৰষুণ এই পিছফালে চাওক চব বাৰী চাৰী চব বৰষুণ হৈ গৈছে আৰু সেইকাৰণে অলপ ঠাণ্ডা লাগছে সেইকাৰণে মই এইখন উৰি লৈছোঁ আৰু মই এয়া চাইকেল লৈ যাব ওলাইছোঁ এক ঠাইত আৰু বৰ্তমান ৰাতিপুৱা বাজিছে 6টা বজা নাই 6টা বাজিব আৰু গতিকে চব কিজানি মানুহ শুই আছে কিন্তু মই উঠি গৈছোঁ বৰষুণ যিহেতুকে বৰষুণত খোৱাৰ মজাই বেলেগ দিয়কচোন গতিকে মানে তথাপিতো যাবতো লাগব গতিকে যাব ওলাইছোঁ আপোনালোকক চাৰিওফালৰ বৰষুণৰ দৃশ্য আপোনালোকক ধুনীয়াকৈ দেখাম মানে ক'ত কেনেকৈ বৰষুণ হৈছে আমাৰ গাঁৱত ধুনীয়াকৈ দেখাম ব্লগটো আৰম্ভ কৰিছোঁ শেষলৈকে চাই থাকিব আজি হ'ল ছানডে স্পেচিয়েল ব্লগ আৰু ৰাইজসকল মানে মই এইখিনি জেগা আহি পালোঁ আৰু আমাৰ এইফালে চাওক চবফালে পানী হৈ গৈছে ৰ'ব আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ পানী হ'ল আমাৰ গাঁৱৰ বৰদুপ পথাৰ বুলি কয় আৰু ইয়াৰ চাওক পথাৰত সুধা পানী চবফালে পানী ভগৱান আপোনালোকৰ ফালে কোনফালে পানী হৈছে মোৰ ভিডিঅ' চোৱাসকলে জনাবচোন আৰু এয়া চাওক আমাৰ কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আৰু এইফালে মোৰ বাসন্তী হাই ৰাইজসকল আৰু আহি পালোঁ বিশেষ কামটোৰ পৰা বৰষুণত জিকি আহিলোঁ আহি পূৰা ফ্ৰেছ হৈ ল'লোঁ আৰু এয়া চাওক ৰ'দ ওলাইছে আৰু এইফালে আমাৰ আবু কিবা কাম কৰি আছে আৰু এইফালে আটা বাৰান্দাত বহি কিতাপ পঢ়ি আছে আৰু এতিয়া এটা বস্তু বনাব যাই আছোঁ আৰু কি বনাম কি কৰিম আপোনালোকক সকলোখিনি দেখাম ধুনীয়াকৈ আপোনালোকে সজাই থ'ব পাৰিব গতিকে বলক কেনেকৈ কি কৰোঁ আপোনালোকক দেখাম যিহেতুকে বৰষুণৰ বতৰ সেয়েহে আটাই বহি আছে কিতাপ আৰু মই এইফালে লাগতিয়াল সামগ্ৰীখিনি ওলাই লৈছোঁ কেঁচি এখন আৰ্ট পেপাৰ তাৰপিছত কাৰ্টুন এটা জতা থোৱা কাৰ্টুন আৰু এটা ৰেণ্ডেড আঠা আৰু ৰং পেঞ্চিল কেইডালমান তাৰপিছত মই ধুনীয়াকৈ কাৰ্টুনটো চাফা কৰি লৈছোঁ আৰু এইবিলাক পিনবিলাক ধুনীয়াকৈ খুলি লৈছোঁ আৰু আপোনালোকে বেলেগ কাৰ্টুনো ল'ব পাৰে কিন্তু এইটো ধুনীয়াকৈ জতাৰ কাৰ্টুনৰ পৰা আৰু মানে পাৰফেক্ট হয় আৰু এয়া চাওক এইকেইখন মই ধুনীয়াকৈ এনেকৈ ওলাই পেলাই কাটি ল'লোঁ আৰু মই যিহেতুকে বেছি ডাঙৰ নবনাওঁ সেয়েহে এই ভাঁজখিনি কাটি ল'ব লাগিব মানে আৰু ভাঁজ থাকিলে সিমান এটা ভালো নেদেখে সেইকাৰণে ভাঁজখিনি কাটি ল'লোঁ মই আৰু এই দুখন হ'ল আৰু এই দুখনৰ জোখত আৰু এখন বনাব লাগিব আৰু সেইখন বনাবৰ বাবে মই জোতাৰ বাকচৰ ওপৰৰ পাৰ্টটো ল'ম আৰু এয়া চাওক ওপৰৰ পাৰ্টটো ধুনীয়াকৈ এনেকৈ খুলি ল'ব আৰু পিন মাৰা থাকে ন পিনবিলাক খুলি লৈ পেলাই ধুনীয়াকৈ সমান জোখত কাটি ল'ব সেই দুখনৰ লগত আৰু তাৰপিছত ইয়াৰে এটা পাৰ্ট এনেকৈ ডাঙৰকৈ থাকি যায় আপোনালোকে যেতিয়া বনাব তেতিয়া নিশ্চয় গম পাব আৰু তাৰপিছত এই পাৰ্টটোৰ 4ডাল এনেকৈ ধুনীয়াকৈ সৰুকৈ বনাই ল'ব আৰু এই চাৰিডালৰ কামত লাগিব আৰু আকৃতিটো মই দেখাই আছোঁ কেনেকুৱা হ'ব গৈ আছে আপোনালোকেতো ইতিমধ্যে দেখিছে এয়া চাওক এয়া এনেকৈ ধুনীয়াকৈ মিলাই বনাব লাগিব তাৰপিছত এইখিনি হৈ গ'ল এতিয়া লৈছোঁ আৰ্ট পেপাৰ আৰু সেইখিনি যে হালধীয়াখিনি সেইখিনি আছিল মানে বাকলা মানে দাঁত বাকলা টাইপৰ অলপমান কিছুমান বহীত যে অলপ ডাঠ টাইপৰ থাকে সেনেকুৱা আৰু দুডাল অকণমান চুটিকৈ কাটি দিলোঁ মানে 4ডাল যে বনাইছিলোঁ তাৰে দুডালটো দীঘলে থাকিব আৰু দুডাল অকণমান চুটিকৈ কাটি ল'ব তাৰপিছত আৰ্ট পেপাৰখিনি ধুনীয়াকৈ এনেকৈ ল'ম আৰু ইয়াতে মেৰাই দিম আৰু এইখিনি আৰ্ট পেপাৰে কয় নে ৰঙিল পেপাৰে কয় কোনোবাই যদি জানে জনাবচোন মই বগাবিলাককে আৰ্ট পেপাৰ কয় বুলি জানো কিন্তু এইখিনি ৰঙিল পেপাৰে কয় হয়তো আৰু এনেকুৱা পেপাৰ ল'ব লাগিব এইবিলাক বজাৰত আপোনালোকে অতি সহজে পাই যাব আৰু এনেদৰে ধুনীয়াকৈ ৰেণ্ডেড আঠাটো এইকাৰণে লাগে মানে মই যে আপোনালোকক আঠাটোৰ কথা কৈছিলোঁ আঠাই দি ধুনীয়াকৈ লগাই দিব এয়া দেখিছেনে আৰু এনেদৰে এইখন যেনেকৈ মই বনাইছোঁ বাকীকেইখনতো ধুনীয়াকৈ আৰ্ট পেপাৰ ধুনীয়াকৈ লগাই ল'ম আৰু মই বেলেগত দুডালমানত বগাও ল'ব পাৰে আপোনালোকৰ ইচ্ছা আৰু মানে মই বগা লৈছোঁ মানে আপোনালোকৰ যেনেকুৱা ৰং ভাল লাগে তেনেকুৱা ৰঙৰে আৰ্ট পেপাৰ আনি পেলাই ধুনীয়াকৈ এনেদৰে লৈ ল'ব আৰু মই বাকীকেইখনো এতিয়া কৰি লওঁ ধুনীয়াকৈ চাবচোন আৰু ফাইনেলি মোৰ হৈয়ে গ'ল আৰু এয়া চাওক এই দীঘল দুডালত মানে ওপৰৰ ফালে আৰু তলৰ ফালে নুজুৰিলে আৰু সেই দুডালত সৰু অলপ যে সৰু সেই দুডালত মই বগাই দি কৰিছোঁ আৰু এই ডাঙৰ কেইডালত মই কৰিছোঁ ঠিক ৰঙাও নহয় ঠিক মানে গোলপীয়াও নহয় তেনেকুৱা এটা কালাৰ আৰু এই দুটা মানে মই বজাৰত এইখিনি কালাৰে পাইছিলোঁ সেইকাৰণে এইখিনি দিয়ে আৰু কাম চলাই দিলোঁ তাৰপিছত এয়া চাওক এনেকৈ ধুনীয়াকৈ মিলাই ল'ব এই দুডাল প্ৰথমতে তলত ধুনীয়াকৈ পাৰি ল'ব তাৰপিছত এই ডাঙৰ কেইখন এয়া চাওকচোন অলপ যে ডাঙৰকৈ কাটিছিলোঁ সেইকেইখন এনেকৈ ধুনীয়াকৈ সমানকৈ ধুনীয়াকৈ মিলাই ল'ব
আৰু মিলাই লওঁতে ভালকৈ মিলাই ল'ব লাগিব যদি মানে আঠাটো লাগি যায় তেতিয়াহ'লে আৰু ছিঙি আহিব মানে ওপৰত লগোৱা সেই মানে কি কয় সেইটো ৰঙিল পেপাৰটো আৰু তাৰপিছত এনেকৈ ধুনীয়াকৈ আঠাকেইটাৰে ধুনীয়াকৈ লগাই দিম আৰু ধুনীয়াকৈ এয়া চাওক এনেকৈ আৰু গোটেইকেইখনে ধুনীয়াকৈ লগাই দিম এনেকৈ আঠা লগাই দেখিছেনে আৰু ভালকৈ লগাব আৰু আপোনালোকৰ নিজৰ মানে নিজৰতো আইডিয়া আছে ন ধুনীয়াকৈ সেনেকৈ লগাই দিব এতিয়া ওপৰৰ ফালে এইটো মই ঘৰৰ নিচিনাকৈ এনেকৈ দিম বুলি ভাবিছোঁ আপোনালোকৰ যেনেকৈ মন যায় সেনেকৈও দিব পাৰে মানে আপোনালোকৰ নিজৰ চইচত দিব পাৰে আৰু এইটো মই ইয়াতে এটা ঘৰ আকৃতিৰ দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই দুই চাইডে মই এনেকৈ ধুনীয়াকৈ অকণমান আঠা লগাই দিছোঁ আঠা লগাই দিয়াৰ পিছত ওপৰৰ পাৰ্টটোতো এনেকৈ আঠা লগাই এই দুটা এনেকৈ জইন কৰি দি পেলাই এইকেইটা ধুনীয়াকৈ এনেকৈ ইয়াতে লগাই দিম আৰু পুৰা ধুনীয়াকৈ এইটো মিলাব আৰু যদি তেৰা বেকা হয় তেতিয়া ঘৰটো তেৰা বেকা দেখিব না তাৰপিছত এইয়া হালধীয়া এই মানে কাগজ 2 টুকুৰ লৈছোঁ এই কাগজ 2 টুকুৰ মানে এই বহীৰ যে বাকল থাকে বাকলা বুলি কওঁ মানে আমাৰ গাঁৱলীয়া ভাষাত সেই বাকলাৰ পৰা এইখিনি কাটি সেনে ধুনীয়াকৈ লাভ শেপ দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াতে এটা ধুনীয়াকৈ এনেকৈ লগাই দিছোঁ মই আৰু এইফালে মানে 3টা কোণাত 3টা ধুনীয়াকৈ লগাই দিম তাৰপিছত ইয়াতে মই লিখিছোঁ মানে মোৰ চইচত মই লিখিছোঁ ফেমিলি বিউটি পাৰ্লাৰ আৰু ইউটিউব যিহেতুকে এই 3টা মই বহুত বেছিয়ে ভাল পাওঁ আৰু আপোনালোকে নিজৰ চইচত যিকোনো লিখিব পাৰে আপোনালোকৰ নিজৰ ইচ্ছামতে আৰু সাইডৰ ফালে মই ধুনীয়াকৈ এনেদৰে লেৱা দুডাল আঁকি দিছোঁ আৰু তাৰপিছত সেউজীয়া দি ধুনীয়াকৈ কালাৰ কৰি দিছোঁ তাৰপিছত মই একদম তলৰ ফালে দুটা মানে পখিলা দিম বুলি ভাবিলোঁ পখিলাখিনিৰ ভিডিঅ'খিনি ডিলিট হৈ থাকিল তাৰপিছত ইয়াতে মই দুটা সৰুকৈ আৰু বগাই দি লাভ চিন দিছোঁ এতিয়া আপোনালোকক ফাইনেল লুকটো দেখাম ৰাইজ ফাইনেলি বস্তুটো বনোৱা হৈ গ'ল আৰু কেনা হৈছে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু এয়া চাওক বৰষুণ পৰিয়ে আছে মানে মাজে মাজে বৰষুণ পৰে আৰু মাজে মাজে এৰে আৰু আমাৰ আটা আমাৰ আটাই কিতাপ পঢ়ি আছে আৰু মই বস্তুটো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু ৰাইজসকল এইটোৱে হ'ল ফাইনেল লুকটো জোতাৰ বাকচৰ পৰা আমি পেলাইহে দিওঁ সেই বস্তুটোৰ পৰাই কি ধুনীয়া এটা সজাই থ'ব পৰা বস্তু তৈয়াৰ হৈ যায় তাকে আজি বনাই হেনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যিহেতুকে বৰষুণৰ বতৰ এইবিলাক কাম কৰি ভালো লাগে কিমান আৰু মোবাইলটো খুচৰি থাকিম ভিডিঅ' চাই থাকিম গতিকে এনেকুৱা এটা বনালোঁ আৰু আপোনালোকেও এনেকৈ বনাবলৈ চেষ্টা কৰিবচোন আৰু যদি বনায় তেতিয়াহ'লে কমেণ্ট কৰিব আৰু এতিয়া এইটো পূৰা দুৱাৰত লগাম দুৱাৰতো লগাব পাৰে য'তে হওক লগাব পাৰে আৰু এইয়া ছাগলীটো বাৰে এইয়া ছাগলী কেনেকৈ আহে দেখিছে বাৰে বাৰান্দাখন মুচি দিছোঁ আৰু এই বাৰে আহে আৰু বাৰে জোকগিলা দিয়ে আৰু যায় আৰু এই বৰষুণটো পৰিয়ে আছে এইফালে যিয়ে নহওক এইটো কেনেকুৱা লাগিছে সেইটো জনাব আৰু এতিয়া দুৱাৰত লগাম আপোনালোকে য'তে মন যায় ত'তে লগাব পাৰে আৰু এই বহিলাকেইটাত ৰঙো কৰি দিব পাৰে মই কাগজেদি বনাইছোঁ যিহেতুকে ৰং কৰি দিয়া নাই আৰু এনেকৈয়ে থৈ দিছোঁ কেনেকুৱা লাগিছে আৰু ফাইনেলি ৰাইজ মই এনেদৰে দৰ্জাত ধুনীয়াকৈ লগাই দিছোঁ আৰু কাৰেণ্ট যিহেতুকে নাই মানে লাইন চাইন নাই গতিকে আপোনালোকে খোলা দেখিব পাৰে আৰু মই ফ্ৰণ্ট কেমেৰা দি কৰিছোঁ সেইকাৰণে উল্টা দেখা পাইছে আৰু দৰ্জাত ইয়াতে কিবা আৰু মানে ডিজাইনো কৰিব পাৰে আৰু পিছত যদি ডিজাইন কৰোঁ আপোনালোকক ধুনীয়াকৈ দেখাম আৰু এয়া চাওক ধুনীয়া লাগিছেনে আৰু মই এইটো যে সেইটোও মই নিজে বনাইছিলোঁ আৰু এইবিলাক দেখা পাইছে এনেকৈ থৈ দিছোঁ আৰু এইডাল যে মানি প্লেণ্ট এইডাল অৰিজিনেল হয় আৰু এইটোৱে হ'ল মোৰ টিকলা চাই সৰু চাই ৰুম আৰু এইবিলাক দেখিছেনে এইবিলাকক গুঠি নিজে দিয়া আছিল ইয়াতে লেচু লাইটৰ ফিটিং কৰা আছে আৰু এইফালে মোৰ সামগ্ৰীখিনি কিবাকিবি আছে গতিকে ধুনীয়াকৈ আপোনালোকক এটা বস্তু কাৰ্টুনেৰে মানে পেলনীয়া কাৰ্টুনেৰে এটা ধুনীয়া বস্তু বনাই দেখালোঁ আপোনালোকে কেনে পাইছে জনাবলৈ নাপাহৰিব আৰু আজি বেছি বিশেষ নেদেখাওঁ যিহেতুকে বৰষুণৰ বতৰ একদম অৱস্থা বেয়া গতিকে আজিলৈ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আৰু এনেকুৱা যদি কোনোবাই বনায় তেতিয়াহ'লে কমেণ্ট কৰিব যে এনেকৈ বনাইছোঁ এইটোৰ নিচিনা আৰু সেইটোৰ নিচিনা আৰু এবাৰ ভালকৈ দেখাই দিছোঁ ৰ'বক এনেদৰে ধুনীয়াকৈ গজালে লগাই দিলোঁ সৰু ইয়াতে এটা সৰু চাই লগাই দিছোঁ ইয়াতে এটা কাৰণ ওলাই যাব পাৰে না ইয়াতে এটা লগাই দিছোঁ আৰু এইটো এটা গজাল এনেকৈ গজাল লগাই ধুনীয়াকৈ এনেকৈ দি দিছোঁ ভাল লাগিছেনে জনাব দেই